Hello everyone, good morning সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বাজিছে 5টা। এতিয়া মই যাম অকণমান খোজকাঢ়ি আহোঁগৈ ৰাতিপুৱা। তো বলক ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰি দিওঁ। এইফালে ওলালোঁ আৰু হামিয়াই ৰাতিপুৱাই। এইটো আমাৰ ৰাস্তা। এতিয়া অকণমান ইফালৰ পৰা খোজকাঢ়ি আহিম। এই ৰাস্তাটোৰ বিষয়ে আপোনালোকক নক'লে হ'ব, যিহেতু আগতে মোৰ ভিডিঅ'বোৰত আপোনালোকক কৈছোঁৱেই, যিহেতু আমাৰ ৰাস্তাটো বহুত বেয়া। বাৰিষা কালত যে ইমানেই বেয়া হয় ৰাস্তাটো, একদম ক'বলৈ বাকী নাই আৰু। ৰাতিপুৱা পৰিৱেশটো ইমান ধুনীয়া, চবৰে ৰাতিপুৱা পৰিৱেশটো খুব ভাল লাগে। যিটো ফ্ৰেছ বতাহও পোৱা যায়। আৰু শুনিছে নহয় চৰাই চিৰিকটিৰ মাত, ইমান ভাল লাগিছে চাৰিওফালে চৰাই চিৰিকটিৰ মাত। এয়া মেইন ৰাস্তা আহি পাই গ'লোহি। এতিয়া আমি যাম এইডোখৰ আমাৰ পাঁচআলি। আজি যাম পাহাৰৰ ফালে। বন্ধুসকল, যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু সৰুকৈ এটা ছাবস্ক্ৰাইব কৰি দিব। প্লিজ ছাবস্ক্ৰাইব কৰিবচোন। আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায়, প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব। পাহাৰলৈ আপোনালোকক দেখুৱাম যে ধুনীয়া পাহাৰখন। এইটো হৈছে মৰ্ণিং ভিউ। এয়া কিমান ধুনীয়া চাওক, মৰ্ণিং ভিউ। এইটো মৰ্ণিং ভিউ, ইমান ধুনীয়া নেচাৰ। একেবাৰে মই ভিডিঅ'টো বিনা এডিটত বনাইছোঁ। একো ধৰণৰ ইয়াত কালাৰ ব্যৱহাৰ নাই কৰা। আপোনালোকে দেখিব পাইছে একদম নেচাৰেল, এইবোৰ চব নেচাৰেল। লগতে মোৰ মুখখনো দেখিছে একদম নেচাৰেল, কোনো ধৰণৰ ফিল্টাৰে ব্যৱহাৰ কৰা নাই। আপোনালোকে কমেণ্টত ক'বচোন মই দেখিবলৈ কেনেকুৱা। পূৰা একেবাৰে পামগে আৰু বেছি সময় নালাগে পাহাৰ। ইমানেই গৈ আছোঁ মোৰ ভৰি আগ নবহা হৈ গৈছেগৈ। এতিয়াও আমি পাহাৰ পোৱাই নাই, এয়া গৈয়ে আছোঁ। এইখন দেখিছে আপোনালোকে ৰবৰ বাগান। এইফালে কিছুমান খেতি কৰি থোৱা আছে, ধান খেতি কৰি থোৱা আছে। এইফালে এয়া ধান খেতি, এইটো জিৰণি ঘৰ আৰু এইটো ৰবৰ বাগান। খুব ধুনীয়া পৰিৱেশ এটা চাওক। গৈয়ে আছোঁ দেখিছেনে, মানুহে কয় নহয় চলতি কা নাম গাড়ী বোলে। মোৰ ভাগৰ চলতি কা নাম বোলে ভৰি। সেইকাৰণে গৈয়ে আছোঁ আৰু।
কুকুৰৰ পৰা সাৱধান। মই বাৰু এনেও কুকুৰৰ পৰা সাৱধান হৈয়ে থাকোঁ, যিহেতু মই কুকুৰ বহুত বেয়া পাওঁ। নিচিনা ৰাতিপুৱা আজি পাহাৰি আছোঁ, ইমান ভাল লাগিছে। সদায় কয় খোজকাঢ়, দিনে দিনে পেট বাঢ়ি গৈছে। আজি ভাবিলোঁ পেটটো কমাবলৈ যাওঁ। আমি এতিয়া আহি পাই গৈছোঁহি বৰ্তমান। বহুত ভাল লাগিছে। আজি অকলে খোজকাঢ়িবলৈ আহিছোঁ, লগত কোনো নাই। সেইবাবে চাওক এইটো মেল, এইয়া পাহাৰ, এইয়া ওপৰত ঘৰ। এইডোখৰত এটা ঘৰ আছে, কিন্তু গছ গছনিৰ কাৰণে দেখিব পৰা নাই। যিমানে পাহাৰখনত চলাইছোঁ সিমানেই এক্সাইটমেণ্টটো বেছি বাঢ়ি গৈছেগৈ। ভাল লাগে ন এনেকুৱা নেচাৰত থাকি মেলি। মইতো নেচাৰত গৈ ভাল পাওঁ। মইতো সদায় খোজকাঢ়িবলৈ নাহোঁ, কেতিয়াবা খোজকাঢ়িবলৈ আকৌ ভৰি বিষ হৈ আকৌ এৰি দিওঁ। কিন্তু আজি ব্লগ বনাম কাৰণে আজি আকৌ আহিছোঁ। দেখোঁ আৰু কি পাৰোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া মোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব। তেতিয়াহ'লে চাওক এইফালে এখন আমাৰ মেৰাপানীৰ পাহাৰ। বহুত দিন এইফালে নাই অহা, বহুত দিনেই হ'ল অহাই নাই। ইয়াত আকৌ দেখিছোঁ আৰু এখন মিল বনালে। মিল এখন বনালে আৰু আমি এতিয়া এনেকুৱা পৰিৱেশত থাকোঁ, যদিও আমি একো ফিল নকৰোঁ। কিন্তু যোনবোৰ জেগাত পাহাৰ নাই, যোনবোৰ মানুহৰ ওচৰত পাহাৰ নাই, সেই মানুহবোৰে ভাবে যদি আমাৰ ওচৰত পাহাৰখন থাকিলে আমি সদায় ফুৰিব গ'লোহেঁতেন। তেনেকুৱা নহয়, যিহেতু আমাৰ আমনি লাগি যায় আহোঁতে এইডোখৰ পৰা মই আহি আছোঁ। এইফালে মেৰাপানী, এইখিনি ফুটিল, এইফালে বালুগুৰি। দেখিবলৈহে ওচৰ, কিন্তু আহি থাকিলে গম পোৱা যায় যে কিমান দূৰ। একেবাৰে নিজান জেগাডোখৰ আছে, এয়া পাহাৰৰ তলি। কাঠৰ মিল, এয়া হৈছে কাঠৰ মিল। গৰু চৰু বান্ধি থৈছে মানুহে। এইফালে জানেনে, অকলে যাবলৈ বহুত ভয় লাগে। আৰু ভয় লাগে মানে কি কাৰণ ইয়াত বাঘ ওলায়। মোৰ ভয়কে লাগিছে, আজি অকলে আহিছোঁ। দেখা যাওক কি হয়। এইফালে ওপৰৰ ফালে চাহপাত বাগান আছে। এই ৰাস্তাটো দিয়ে যায় এইফালে এনেকাকে, আৰু এইফালৰ পৰা এইটো এটা মিল, আৰু এইফালৰ পৰা যায় এইফালে এটা ৰাস্তা আছে এনেকৈ উঠি যাবলৈ। এইফালৰ পৰা গৈ এইফালৰ পৰা আহি এইটো এটা ৰাস্তা। সেইবোৰ আছে ৰবৰ বাগান। এইডোখৰত বাৰু ৰবৰ বাগান নাই, এইফালে আছে ৰবৰ বাগান। তো কেনেকুৱা লাগিলে মোৰ ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব, যিহেতু ছাবস্ক্ৰাইব নাই কৰা। এইটো দেখিছেনে, এইফালে এটা ৰাস্তা। এইটো বৰ্তমান বন্ধ হৈ গৈছে দেই। এইফালে দেখিছেনে, বন্ধ মাৰি থৈছে এইখন। তথাপি মানুহ ভাঙি চিঙি সোমাই গৈছে। তো আজিলৈ ঘূৰি দিওঁ আৰু। এইটো এটা ৰাস্তা আছে, এইফালৰ পৰা এটা ৰাস্তা এইফালেও গৈছে, এইফালেও গৈছে। এতিয়া ঘূৰি দিওঁ আৰু ডাইৰেক্ট এতিয়া ঘৰত যাম। আহিলোঁ যিহেতু ওপৰলৈকে নগ'লোঁ। ওপৰত যিহেতু বাঘ ওলায় বুলি কয় মানে নহয়, কিন্তু সঁচাকৈ ওলায়েই। মই এবাৰ নিজে দেখিছোঁ, আমাৰ লগৰ কেইটামান একেলগে গৈছিলোঁ। তাৰপিছত ডাঙৰ বাঘ নাই দেখা। ডাঙৰ বাঘ দেখিলেতো আমাক এৰি নিদিয়ে, যিহেতু ইমান মঙহ থকা মানুহ। সেইটো বাবে আমি কিবা বাঘৰ পোৱালি দেখিছিলোঁ। অকল আমিয়ে নহয়, বহুত মানুহেও দেখিছে বাঘৰ পোৱালি। সেইটো কাৰণে নগ'লোঁ আৰু। বৰ্তমান ঘৰলৈ গৈছোঁ আৰু
মই জানেনে বাৰে বাৰে এনেকুৱা পাছফালে ঘূৰি ঘূৰি গৈছোঁ, কিজানি বাঘ আহি পাই গৈছেহি, ভয়টো লাগে ন। যদি মই আকৌ এদিন পাহাৰত ব্লগ দিওঁ, তেতিয়া মই আপোনালোকক দেখুৱাম ৰবৰ বাগান আৰু এইফালে উঠি মেলি চাহপাত বাগান আৰু এইফালে ক'ৰপৰা ৰাস্তা গৈছে এইবোৰ চব দেখুৱাম। তো আহোঁতে এখন বৰ্ড দেখিছিলোঁ য'ত লিখা আছিলে কুকুৰৰ পৰা সাৱধান। সেইটো জেগাতে এটা ডাঙৰ কুকুৰ এটা বহি আছে, দুটা কুকুৰ বহি আছে। এতিয়া সেইটো পাৰ কৰি যোৱাটোৱেই মোৰ চেলেঞ্জ। চাওকচোন কুকুৰকেইটা কেনেকৈ, এইকেইটা দেখিছেনে বাৰু? এইকেইটা খেলি আছে দেখিছেনে? অকণমান ওচৰ গ'লে ভালকৈ দেখি পাব। যিহেতু চাওক কুকুৰে কেনেকৈ চাই আছে দেখিছেনে? এইফালে দুটামান পলাইছে। যা যা, মাংস দিম, হাৰ্ডি দিম, যাগে যা যা। গাইজ মুৰ্গাটোৱে ইমান চিঞৰি আছে, মই যেতিয়াই কেমেৰাটো অন কৰোঁ তেতিয়াই এটা চিঞৰ মাৰে। কি কৰা যায়, ইয়াৰ নেলুটোতে ধৰোঁ নেকি বাৰু? আহি পাই গৈছোঁগৈ গাইজ ঘৰ। ক'বলৈহে ওচৰ, কিন্তু গ'লেহে গম পাই যে পাহাৰখন কিমান দূৰ আমাৰ ঘৰৰ পৰা। এনেই দেখিবলৈতো ঘৰৰ ওচৰতে আছে, কিন্তু পাহাৰৰ যোনটো ৰাস্তা, এই ৰাস্তাটোতে গৈ থাকিলেহে গম পায় যে কিমানখিনি দূৰ। মইতো গোটেই ৰাস্তাটোৰ ভিডিঅ' নাই দিয়া বাৰু, তথাপিও আধা আধা কৰি আহিছোঁ। ৰাতিপুৱা বেয়া লাগে ন মোবাইলটো উলিয়াই মেলি ভিডিঅ' কৰি থকা। যিহেতু মই ইমান মানুহৰ আগত মই ভিডিঅ' যে নকৰোঁ, বহুত লাজ লাগে। সূৰ্য দেৱতা ওলাইছে আৰু সূৰ্য দেৱতাক দেখি মেলি আজি এনেকুৱা লাগিছে যে আজি টিকাফটা পুৰা ৰ'দ দিব। গাইজ গৰমৰ কাৰণে সাজু হৈ থাকক। এতিয়া বাজিছে ৰাতিপুৱা 6টা। এতিয়া চবেই দোকান খুলিবলৈ লৈছে আৰু ময়ো বৰ্তমান ঘৰ আহি পাই গ'লোঁ এই ভাগৰত। সকলোকে ধন্যবাদ। শেষত এটা ছাবস্ক্ৰাইব কৰি দিব প্লিজ।